নিষ্টৰ ফালৰ পৰা যিখন যোৰহাটত অৱস্থিত তাৰ পৰা বহুকেইটা প্ৰজেক্ট এছ'চিয়েট আৰু ছিনিয়ৰ প্ৰজেক্ট এছিষ্টেণ্টৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই নটিফিকেশ্যনখন 24 জুন তাৰিখে তেওঁলোকে ৰিলিজ কৰি দিছে তেওঁলোকৰ ৱেবছাইটত। আপোনালোকে যদি এই নটিফিকেশ্যনখন চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে তেওঁলোকৰ ৱেবছাইটত গৈ পিনি চাব পাৰিব। ইয়াৰ যদি প্ৰথম ভেকেঞ্চিটোৰ কথা কওঁ, প্ৰজেক্ট এছ'চিয়েটৰ পোষ্ট ওলাইছে, এটা ভেকেঞ্চি ওলাইছে ইয়াৰ প্ৰজেক্ট পিৰিয়ডটো হৈছে 31/3/2027 চনলৈকে আৰু আপোনালোকৰ যদি MSc আছে কেমেষ্ট্ৰি বা কেমিকেল সায়েন্সত তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। আপোনালোকে যদি CSIR, UGC, ICAR, ICMR, নেট বা গেট কোৱালিফাই কৰিছে তেতিয়াহ'লে আপোনালোকৰ দৰমহা 31,000 প্লাছ 10% HRA থাকিব। আৰু যদিহে আপোনালোকে এইবোৰ ক্লিয়াৰ কৰা নাই, কেৱল আপোনালোকে MSc ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়াহ'লে আপোনালোকৰ দৰমহা 25,000 টকা হ'ব প্লাছ HRA দিব। ছেকেণ্ড যিটো ভেকেঞ্চি ওলাইছে সেইটো প্ৰজেক্ট এছ'চিয়েটৰে হয়। এইটো বেলেগ এটা প্ৰজেক্ট। এইটো প্ৰজেক্ট আপোনালোকৰ 31/3/2027 তাৰিখলৈকে থাকিব। ইয়াৰ বাবেও আপোনালোকে যদি MSc ডিগ্ৰী কমপ্লিট কৰিছে কেমেষ্ট্ৰিত তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ আপোনালোকৰ যিটো মাহিলী দৰমহা হ'ব সেইটো 25,000 টকা দিব প্লাছ HRA দিব। থাৰ্ড যিটো ভেকেঞ্চি হৈছে সেইটো ছিনিয়ৰ প্ৰজেক্ট এছ'চিয়েটৰ। ইয়াত মাষ্টাৰ ডিগ্ৰী যদি আপোনালোকৰ আছে কেমেষ্ট্ৰি বা কেমিকেল সায়েন্সত তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকক মাহে 42,000 টকা প্লাছ HRA দিব। তাৰ পাছৰ যিটো ভেকেঞ্চি ওলাইছে সেইটো প্ৰজেক্ট এছ'চিয়েটৰ ওলাইছে। ইয়াত যদি আপোনালোকৰ কেমেষ্ট্ৰিত মাষ্টাৰ ডিগ্ৰী আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকক মাহিলী 25,000 টকা প্লাছ 10% HRA দিব। তাৰ পাছৰ যিটো ভেকেঞ্চি ওলাইছে সেইটো প্ৰজেক্ট এছ'চিয়েটৰ হয়। আপোনালোকৰ যদি MSc ডিগ্ৰী আছে বা ME বা MTech আছে তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। ইয়াতো আপোনালোকক মাহিলী 31,000 প্লাছ 10% HRA দিব যদিহে আপোনাৰ নেট বা গেট কিবা এটা কোৱালিফাই আছে, আৰু যদি কেৱল মাষ্টাৰ ডিগ্ৰী আছে তেতিয়াহ'লে 25,000 প্লাছ 10% HRA দিব। পাছৰ যিটো ভেকেঞ্চি ওলাইছে সেইটো প্ৰজেক্ট এছ'চিয়েট 1ৰ ভেকেঞ্চি ওলাইছে। এইটো এটা বেলেগ এটা প্ৰজেক্টৰ হয়। ইয়াৰ বাবে আপোনালোকৰ BE, BTech যদি আছে কেমিকেল ইঞ্জিনিয়াৰিঙত বা আপোনালোকে যদি MSc ডিগ্ৰী কমপ্লিট কৰিছে কেমেষ্ট্ৰি, মেটেৰিয়েল কেমেষ্ট্ৰি, ফিজিকেল কেমেষ্ট্ৰি তেতিয়াহ'লেও আপোনালোকে এই ভেকেঞ্চিবিলাকত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব। ইয়াৰো আপোনালোকৰ মেক্সিমাম এজ লিমিট 35 বছৰ দিছে আৰু মাহিলী যি দৰমহা হ'ব 25,000 টকা দিব প্লাছ 10% HRA দিব। এই যিবিলাক ভেকেঞ্চিৰ কথা ক'লো এই ভেকেঞ্চিবিলাকত আপোনালোকৰ কোনো ধৰণৰ ৰিটেন এক্সাম নহয়। ইয়াত কেৱল এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউটো 3 আগষ্টত হ'ব। আপোনালোকে সেই ডেটত CSIR নিষ্টত যাব লাগিব। গৈ পিনি আপোনাৰ যিমানখিনি ডকুমেণ্ট আছে গোটেই ডকুমেণ্টখিনি লৈ যাব আৰু প্ৰত্যেকৰে একপিকৈ জেৰক্স কপি আপোনালোকে লৈ যাব। নি পিনি জাষ্ট আপোনালোকে গৈ ইণ্টাৰভিউ এটেণ্ড কৰিব লাগে। যদি ইণ্টাৰভিউত আপোনালোকৰ ভাল হয় তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চিসমূহ পাই যাব।